ভীমন আৰু বুদ্ধিয়ক শিয়াল। এদিন ৰাতিপুৱা ভীমন আৰু তাৰ বন্ধুবোৰ হাবিৰ মাজত খেলি আছিল। হঠাতে সিহঁতে দেখিলে হাবিৰ বহুতো ফল নোহোৱা হৈ গৈছে। ক'লে, এই ফলবোৰ কোনে নিলে? তেতিয়া জোপোহাৰ আঁৰৰ পৰা এটা চতুৰ শিয়াল লাহে লাহে ওলাই আহিল। শিয়ালটোৱে ক'লে, এই বনখন এতিয়াৰ পৰা মোৰ, সকলো ফল মোৰ। ভীমনে ক'লে, বন সকলোৰে, ভাগ বতৰা কৰি থাকিলেহে আনন্দ পোৱা হয়। কিন্তু শিয়ালটোৱে কথা নামানিলে। কেইদিনমানৰ পাছত শিয়ালটো এটা গাঁতত পৰি গ'ল। শিয়ালটোৱে ক'লে, মোক বচোৱা, অনুগ্ৰহ কৰি মোক বচোৱা। ভীমন আৰু বন্ধুবোৰে মিলি তাক উদ্ধাৰ কৰিলে। শিয়ালটোৱে নিজৰ ভুল বুজি ক'লে, মই এতিয়াৰ পৰা সকলোৰে লগত মিলিজুলি থাকিম। নৈতিক শিক্ষা। লোভে বন্ধুত্ব ভাঙে, ভাগ বতৰাই খুব বঢ়ায়।